পদ নিৰীখ কৰিলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যথেষ্ট কষ্ট কৰি আহি তেখেতে আজি এই শুভ কাৰ্যত অংশগ্ৰহণ কৰাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মাজতে দ্বিতীয় বয়োজ্যেষ্ঠ আমাৰ বৰা ডাঙৰীয়ানী আছিলে, তেখেতেও আমাৰ এই শুভ কাৰ্যত অংশগ্ৰহণ কৰি তেখেতে আমাক উৎসাহিত কৰিলে। আমি তেখেতক সুস্বাস্থ্য কামনা কৰিলোঁ। ইয়াৰ পিছতে আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ আমাৰ সমিতিৰ আমাৰ বিষয়ববীয়া সন্মানীয় শ্ৰীযুত উপদেষ্টা শ্ৰীযুত সৰ্বেশ্বৰ ভূঞাদেৱ, মই তেখেতক আমাৰ এই কাৰ্যত অংশগ্ৰহণ কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ কৰিছোঁ আৰু তেখেতক মই মছলা প্ৰদান কৰিবৰ কাৰণে পুনৰবাৰ অনুৰোধ কৰিছোঁ। दी जगह মই লাগ দিয়া নিলক দিয়া শুনিবলৈ ভাল লাগে। আমাৰ নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সদস্য দয়াল বৰাদেৱক মই মছলা প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। সম্পাদকে থাকি গৈছে মিস্ত্ৰীৰ লগত কাম কৰি বাবুল খোৱা আছিলে নে উৰি দিবলৈও পাহৰিলে আৰু বিয়াত প্ৰসাদ দিবৰ কাৰণে বাবু। ইয়াৰ পিছতে আমাৰ বলিন কাকতি দেৱক প্ৰসাদ দিবলৈ তাৰপিছতে